তামিলনাডুলৈ আহিলোঁ তামিলনাক লগ পাই ভাল লাগিলে তামিলদা আপোনাৰ ভাল লাগিলে নে আমাক লগ পাই ভাল লাগিলে খুব ভাল লাগিলে সন্ধিয়ালৈকে আহিলি মোৰ সাক্ষাৎ আলহী দামোদৰ আলহী ভালে লাগিলে আশা ৰাখিলোঁ তাত ভৱিষ্যতৰ উজ্জ্বল হওক আৰু তাত যিবোৰ ফ্ৰেণ্ড আছে সেইবিলাকে যাতে তহঁতক আনুগতি মানে বেয়া চকুৱে চাব নালাগে আৰু পিকনিকত যিখন ছোৱালী যাবলগীয়া আছে যাতে তহঁতৰ কথা মতে চলি যায় হা তহঁতক যাতে ভাল পোৱা কথাটো লাইক বুজি পায় মই তাকে কৈছোঁ দেই ভাল লাগিলে বহুত ভাল লাগিলে যদি দাইলত মানে নিমখ চোকা হয় বেয়া হয় তেনে থাকিলে মনটো লাইকটো বেয়া হয় ন হয় বাৰু তামিলনাডুত আমাক চাহ দিলে চাহ খায়ো ভাল লাগিলে চাহ কিহলত দিলে আমাক বিস্কুট আৰু আমাক চপ দিলে মোৰ লগত দীপাংকৰ আহিছিলে তাৰপৰা আৰু এজন ভাইটি আহিছিলে প্ৰিয়াংক নেকি অঁ আৰু লগতে মই আহিছোঁ মই নিজকে দেখালোঁ আপুনি ইয়াৰ দেউতাকক কি কয় মই এনেই খুৰা বুলিয়ে কৈ থৈ দিব কৈছিলে আপোনাৰ কথা মাজতে কেইদিনমান হৈছে আপোনাক লগ পাইছোঁ বুলি কৈছিলে মই গৈয়ে থাকোঁ আজি কিছুদিন সেইফালে মই পাৰ হোৱা নাই সেইফালে উঠাই দিয়ক কৈ যাওঁ দেখি আছোঁ এজন ধুনীয়া তামিলদা এজন ধুনীয়া ভাল এজন খালি টেনশ্যনবোৰ ধৰি আছে ইয়াৰ টেনশ্যন বেছি আছে হয় নাই তামিলদা ইয়াৰ কেইজনী আছে কৈ দিয়কচোন ইয়াৰ চেহেৰাটো চাই কৈ দিয়ক কেইজনী হয় কয় ইয়াৰ কেইজনী আছে ক'লে ইয়াৰ 5জনীমান আছে পাঁচজনী মিনিটত নামকেইটা কৰিব পাৰিব নি নামবোৰ নকওঁ নামবোৰ কৰিলে মানে আকৌ বেয়া পাই যাব আপোনাৰ আছিলে নেকি মোৰ নাই মই চিন্তা কৰিলোঁ মই যেতিয়া গাড়ী গোৱা নাই যেতিয়া চেণ্ট্ৰেলৰ চাকৰি নাই মই সেইবোৰ লাইনত নোসোমাওঁ মই ছাগলী দুজনী পোহাই ভাল কাৰোবাৰ বাইনে মেলি তাকে ছোৱালী ভাল পোৱাতকৈ ছাগলী দুজনী পোহাই ঠিক আছে হয় নাই উত্তম হয় ছোৱালী চকুটো পিচলি লাগিব আৰু তই চুচুবা হ'লে গৈ থাকিব লাগিব বুলি ক'ব আৰু চচুবা হ'লে গ'লে আপোনাৰ কিবা কাম কৰি দিব লাগিব কিবা কৰিব লাগিব কিবা নহয় তই মাতিবই লাগিব আৰু ঘনীয়াকে কটকটীয়াকে কৰিব আজি আমাৰ ঘৰত যাব নোৱাৰিলে মুখখন ফুলাই দিব আকৌ গোটৰ ঢাল হ'ব এতিয়া মৰণা মৰা দিন মৰণা মাৰিবলৈতো যাবই লাগিব সৰুকৈ ঘৰত ঘনীয়াকে লগ ধৰি দিব এতিয়া স্কাৰ্ফ দিব লাগিব জাম্পাৰ দিবলৈ আজিকালি সেইখিনিতে চিলিণ্ডাৰ সেইখিনিতে কুকাৰ সেইখিনিতে মোটা চৰিয়া সেইখিনিতে বাল্টিং চব ভিতৰৰ ৰুমতে দিব লাগিব আৰু তই 7টা বজাত ভাত খাব ন নাই আলু দি যাব নাই এটা উঠা দি আহিব কি কওঁ মই খালি ভঙাই দিয়া নাই মোৰ জন্মগত চকুৱে বেয়া মই খালি যেনে তেনে চলি আছোঁ এটা চকুৱে কি খেতিত কিমান দিন 30 দিন ইমানখিনি অভিজ্ঞতা আছে অভিজ্ঞতা নো কি এইবোৰ আয়ত্ব কৰিব পাৰি এই জেওৰাখন যেনেকৈ তই বৈ থাকিলে বৈ থাকিব পাৰি মানুহে আকৌ পঢ়িলে শুনিলে খাব পাৰি সেইটো মিছা কথা বুদ্ধি থাকিলে অট'মেটিক খাব পাৰি যদি বাপে পইচা 1 লাখ দি দিয়ে তই কাৰোবাৰ কৰি যেনে খাবি তই বাপে আনি ক'ৰপৰা খাবি বুজি কোনো গোটা ভাত গিলা নাই লাহে লাহে গেলিছে এদিন তহঁতৰ ভাল হৈ যাব আজিকালি নিজে নিজে লুট ল নিজে নিজে দৃষ্টিমতে চল তহঁতি কাৰো থকা নাই কাৰো লোকৰ পৰা খোৱা নাই এদিন ভাল হৈ যাব খালি চেষ্টা কিছুমান কৰিব লাগে আকৌ দেই ধৰি লওক আজি পইচা 5টা পালি যদি তাৰে আৰু গোটেই 500টোৱে খৰচ কৰি পেলা 5 খালি হৈ থাক তই কেনেকৈ কি কৰিবি মাছ থাকিলে আকৌ মচুমতে খাব নালাগে তই কাইলৈ কি খাবি মাছ থাকিলে মচুমা খাব নালাগে কাইলৈ কি খাবি তেনেকুৱা চিষ্টেম কৰিব লাগে আজি যদি মাছো খাওঁ মচুমাও খাওঁ কাইলৈ কি খাবি মেমৰি কিছুমান আছে তই যেনিবা পিন্ধিব লাগিছিলে জিন্স পেণ্টটো 1700 টকা কিন্তু তোক 1000 টকাটো পিন্ধিলেও চাই দিব 1700 টকা গেলি কিনিব লাগে একেই কাপোৰ একেই কথা একেদিনে যাব এনেকুৱা কথা তই যদি বাইকখন যেনিবা যাব লাগিছিলে 8 কিলোমিটাৰ গৈছে যদি 16 কিলোমিটাৰটো কি টকা এনেই তই 16 কিলোমিটাৰ যাবলৈ তোৰ কি টকা আছে বোলে ইমাৰ্জেঞ্চি মই নগ'লে নহ'লে মোবাইলটো যাব লাগিব ভৰালি তই দৰকাৰহে ভৰাটো তই যদি ইমাৰ্জেঞ্চি আৰু 9 দিন ছোৱালীৰ লগত কথা পাতি থকা সেইটো কাৰ্ডটো কালি আদা হ'ল বুলি আৰু মাথাত মাৰিলে নহ'ব দৰকাৰীত খৰচ কৰি